নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল অল টিপছ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই নতুন আহিবলগীয়া ভিডিঅ'বোৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম ঘৰত কি গছ লগালে শুভ আৰু অশুভ হয়। সকলো ব্যক্তিয়ে বিচাৰে যদি তেওঁ ঘৰত ঠাই আছে গছ পুলি লগোৱাটো। এইটো সঁচা কথা যে যিকোনো গছ ঘৰৰ আশে পাশে থকাটো অশুভ মনা হয়। এখন ঘৰৰ নানান ধৰণৰ গছ থাকে, সেইবাবে জানো আহক কি গছ থাকিলে শুভ আৰু কি গছ থাকিলে অশুভ হয়। তেন্তে আহক আমি আৰম্ভ কৰোঁ। প্ৰথমতে হ'ল তুলসী গছ। বন্ধুসকল, হিন্দু ধৰ্মত তুলসী গছক লক্ষ্মীৰ ৰূপ মনা হয়। কোৱা হয় যি ঘৰত তুলসী পূজা অৰ্চনা কৰা হয় সেই ঘৰত ভগৱান শ্ৰী হৰি বিষ্ণু সদায় কৃপা দৃষ্টি হৈ থাকে। যদি আপোনাৰ ঘৰত কোনো নিগেটিভ এনাৰ্জি থাকে, তুলসী গছে নাশ কৰিব। মনত ৰাখিব, তুলসী গছ দক্ষিণ দিশত লগোৱা উচিত নহয়, কিয়নো উন্নতিৰ বিপৰীতে বহুত লোকচান হয়। তুলসী গছ ঈশান কোণ বা পূব দিশত লগোৱা উচিত। দ্বিতীয়তে হ'ল বেলগছ। বেলগছ ভগৱান শিৱৰ অতি প্ৰিয়। মনা হয় এই বেলগছত ভগৱান শিৱৰ নিবাস স্থান। ভগৱান শিৱৰ প্ৰিয় বেলগছ যি ঘৰত থাকে তাত ধন সম্পদৰ দেৱী লক্ষ্মী তাত বাস কৰে। এই গছ ঘৰত লগালে ধনলক্ষ্মী দেৱী প্ৰসন্ন হয়, সকলো সংকটৰ পৰা দূৰ কৰে। বেলগছক পুৱা গধূলি দৰ্শন কৰা উচিত। এনে কৰিলে অজানিতে হোৱা পাপ নাশ হয়। তৃতীয়তে হ'ল অশ্বগন্ধা গছ। অশ্বগন্ধা গছ বহুত শুভ মনা হয়। অশ্বগন্ধা গছ ঘৰত থাকিলে সকলো বাস্তুদোষ শেষ হয়। অশ্বগন্ধা গছে জীৱনত শুদ্ধতা সক্ৰিয় কৰি তোলে। এই গছ আয়ুৰ্বেদিক ঔষধ বনোৱা হয়। চতুৰ্থতে হ'ল আমলখি গছ। আমলখি গছ যদি আছে উত্তৰ দিশত বা পূব দিশত লগালে অত্যন্ত লাভদায়ক। আমলখি গছত পূজা কৰিলে সকলো দুখ কষ্ট পাপ নাইকিয়া হয়। ধাৰ্মিক মান্যতা অনুসাৰে আমলখি গছত সকলো দেৱ দেৱীৰ নিবাস হয় আৰু ভগৱান বিষ্ণুৰ অতি প্ৰিয়। শাস্ত্ৰ অনুসাৰে ভগৱান বিষ্ণু কাতি মাহত আমলখি গছত নিবাস কৰে। পঞ্চমতে হ'ল অশোক গছ। হিন্দু ধৰ্ম অনুসাৰে অশোক গছক বহুত শুভ আৰু লাভদায়ক গছ মনা হয়। অশোকৰ অৰ্থ হ'ল শোক নোহোৱা। অশোক গছ নামৰ অনুসাৰে শোক দূৰ কৰা আৰু প্ৰসন্ন দিয়া গছ। অশোক গছৰ পাত শুভ মুহূৰ্তত ধাৰণ কৰিলে সকলো শোকৰ পৰা মুক্তি পোৱা যায়। এই গছ থাকিলে সুখ শান্তি ধন সম্পদে বাস কৰে। ষষ্ঠতে হ'ল নাৰিকল গছ। নাৰিকল গছকো বহুত শুভ মনা হয়। কোৱা হয় যাৰ ঘৰত নাৰিকল গছ আছে সেই ঘৰত মান সন্মান বৃদ্ধি হয়। সপ্তমতে হ'ল কলগছ। কলগছক ধাৰ্মিক কাৰ্যত বহুত মহত্বপূৰ্ণ মনা হয়। বৃহস্পতিবাৰে সেই গছক পূজা কৰা হয়। অষ্টমতে হ'ল বাঁহ গছ। বাঁহ গছ ঘৰত থকাটো শুভ মনা হয়। সুখ সমৃদ্ধি আৰু আপোনাৰ সফলতাক ওপৰলৈ নিয়াৰ ক্ষমতা থাকে। বন্ধু বান্ধৱীসকল, এই কেইজোপা গছ ঘৰত থাকিলে আপোনাৰ জীৱনলৈ সুখ শান্তি সমৃদ্ধি আহিব। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানকে কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।